সকলোকে স্বাগতম জানাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু এয়া আমি পিকনিক খাম যাই আছোঁ বজাৰ কৰিবলৈ এই আমাৰ বাইদেউ দুজনী আছে এই আমাৰ ধুনু আৰু মই আৰু আগফালে আছে দে প্লেয়াৰ মই ঘূৰাই দেখা দিছোঁ এইকেইটা হিৰো আৰু দেই আমাৰ হিৰো গৈ আছে আগে আগে আৰু এইবোৰ ফুল ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন ৰাস্তাফালত ইমান ধুনীয়াকৈ নীলা নীলা হৈ আছে ইমান ধুনীয়া লাগিছে আমি যাম আমাৰ দলঙৰ তলেদি মই আপোনালোকক দেখুৱাম দলঙৰ তলৰ দৃশ্যখিনি আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে এইফালেদি নামি যাব লাগিব সেইটো নামি যোৱা ৰাস্তা এয়া দলং তো এইফালে এনেকৈ ৰাস্তা আছে আমি মেইন ৰোডেদিও যাব পাৰোঁ কিন্তু তলেদিও ৰাস্তা আছে তলেদিও যাব পাৰি ইমান জংঘল চাওকচোন এইটো দলং দেখিছেনে ইমান ধুনীয়া ক্লিয়াৰকৈ দেখাইছোঁ মই আপোনালোকক সেইটো আৰু এইফালে তলেদি যাব পাৰি ৰাস্তাটো এয়া চাওক কিমান ধুনীয়া ঠাই দেখিছেনে একদম ভাল লাগে এইখিনি ঠাইত আহি কেনে একদম জেগাখিনি যিহেতু বহুতখিনি খালী আছে এয়া আমি খানা খাবৰ কাৰণে ৰেডি কৰি ল'লোঁ তম্বু বনাই লৈছোঁ লগতে এয়া পাতি পাৰা আছে বহিম তলত এতিয়া আঞ্জা পাচলি বনাম ধুনীয়াকৈ লাইট চাইট লগাই লৈছোঁ যিহেতু ৰাতি হৈ গ'ল তো ভিডিঅ'টো শেষলৈকে চাই থাকিব ধুনীয়াকৈ জেগাখিনি ৰেডি কৰি লৈছোঁ দেখিছেনে পাতি পাৰি লৈছোঁ তাৰপিছত তম্বু বনাই লৈছোঁ মানে তিৰপাল দি দিছোঁ যিহেতু ইমান ঠাণ্ডা নিয়ৰ পৰে লগতে ধুনীয়াকৈ অকণমান চাহ বনাই কেনে খাই ল'লোঁ চাহ মানে এই বাইদেৱে বনাই আনিলে তো ঘৰৰ পৰা বনাই আনিছে তো চাহ খাই ল'লোঁ যিহেতু ইমান ঠাণ্ডা পৰিছে এয়া মই আলু পিঁয়াজ কাটি কিনে ৰেডি কৰি দিছোঁ লগতে বাইদেউ বোলে মাংসখিনি বনাব আৰু তেখেতে ইমান ধুনীয়া বনাই জানেনে ইমান টেষ্টিকৈ বনায় তো তেখেতে বনাই আছে মই বাৰু ৰেডি কৰি দিলোঁ আৰু ইফালে এয়া আমাৰ মাজু বাইদেৱে মাছ কাটি আছে মাছকেইটা ফ্ৰাই কৰা হ'ব লগতে অকণমান চাটনিও বনাম চাগে তো এইফালে আৰু ধুনীয়াকৈ বাইদেৱে বনাই আছে একদম কাপোৰ চাপোৰ মাৰি লৈছে দেখিছেনে তো মই এইফালে আকৌ ভিডিঅ' কৰাত লাগি গ'লোঁ আৰু এইফালে জুইটো দেখা পাই থাকিব পৰা নাই কিন্তু বহিবলৈ জেগা নাই দেখিছেনে আমাৰ মাজুদাও বহি আছে এইফালে মানে কি জুইৰ ওচৰত কেনেকৈ বহিব কওকচোন বাকী ধোৱা ধুইটো কৰিবই আছে তো এইফালে বাইদেউ যিহেতু বনাই আছে মাংসটো মই বোলো বনাই থাকক তেতিয়ালৈকে অকণমান ভিডিঅ' কৰি লওঁ আৰু আপোনালোকে পিছে খানা চানা খালে নে কমেণ্ট কৰি জনাব দেই বহুত বেছি ভাল লাগিল যিহেতু ঘৰৰ মানুহ আমি 3 ঘৰ 4 ঘৰে লগ লাগি কিনে খাইছোঁ সকলোৱে বাৰু খোৱা নাই সকলোৰে প্লেনিংবিলাক বেলেগ বেলেগ দিয়কচোন সেইকাৰণে আমি এইকেইটা আৰু লাষ্ট ডিচেম্বৰ বুলি একেলগে খালোঁ লগতে ইয়াত তামোলখিনি দেখিছেনে তামোলটো দেখি মই লোভত থাকিব পৰা নাই যিহেতু মই তামোল খাই ভাল পাওঁ তামোল এখন ধুনীয়াকৈ খাই ল'লোঁ আৰু এয়া চাওকচোন মাংস আঞ্জাটো হৈয়ে গ'ল আৰু মাইনাহঁতক বাবুহঁতক ধুনীয়াকৈ ভাত খাবলৈ দিলে মাছৰ আঞ্জাও বনোৱা হ'ল মাছৰ আঞ্জাটো তাৰমানে মাজু বাইদেউ বনালে আধা মই বনালোঁ আধা তেনেকৈ মিলামিলিকৈ বনালোঁ আৰু মাংসটো ডাঙৰ বাইদেউ বনালে ইফালে আকৌ আলু ভাজি আছে বেঙেনা পিটিকা আছে লগতে মাছৰ চাটনি আছে তো সিহঁতৰ যিহেতু সৰু ল'ৰা ছোৱালী হয় সিহঁতে বোলে নাখায় মাছ আৰু মাংসৰ লগতে খাব তো সেনেকৈ দিলোঁ আৰু আমাৰ ধুনু চাওকচোন ইমান ধুনীয়াকৈ বহিছে তাই মানে খোৱা হেৰিটো চাই মোৰ ইমান বেছি মৰম লাগিছে মানে কি ক'ম আৰু এনেকৈ খালে বহুত বেছি ভাল লাগে যিহেতু লগৰকেইটাক একেলগে পাইছে আৰু এয়া হৈছে মাংস মাছ ইফালে আছে আলু ভাজি লগতে আছে বেঙেনা পিটিকা তো এনেকৈ একদম চিম্পলকৈ খাইছোঁ যিহেতু আমি এইকেইটা ঘৰৰে মানুহ তেনেকৈ ইমান হেৰি কৰা নাই আৰু স্পেচিয়েল কৰা নাই কিন্তু মোৰ কাৰণে এইখিনি বহুত স্পেচিয়েল হয় মিলামিলিকৈ যিহেতু এসাঁজ খালোঁ এইটো বহুত বেছি ভাল লাগিল দেই তো মাইনা বাবুকেইটা ভাত খোৱা হৈ গ'ল আৰু এতিয়া আমিও খাম বাৰু লাহেকৈ এইফালে বহি গ'লোঁ ভাত খাবলৈ মই আৰু মাছৰ আঞ্জা আৰু মাছ ভাজি আলু ভাজি তেনেকৈ খাইছোঁ জানেনে ইমান বেছি ভাল লাগিছে মানে মাংস আঞ্জাটো মই নাখালোঁৱে তো বাইদেউহঁতে এনেকৈ গোটেইকেইটা একেলগে বহিকৈ খালোঁ আৰু মানুহজনে এইফালে ছাইডত বহি কিনে ভাত খাই আছে দেই মই আপোনালোকক দেখুৱাম ৰ'ব এইফালে মানুহজনে ইয়াত দেখিছে ন জুইৰ ওচৰত বহিকৈ খাই আছে যিহেতু ইমান ঠাণ্ডা লাগিছে আৰু তেখেতে গাড়ী চলাই আহিছে তো তেখেতৰ ঠাণ্ডা লগাৰ কাৰণে জুইৰ ওচৰতে বহি কিনে ভাতকেইটা খালে ইমান যে বেছি ফূৰ্তি লাগিছে মানে এতিয়া মই বক্সৰ চাউণ্ড বাৰু এইবিলাক দিয়া নাই মই চাউণ্ডখিনি কাটি দিলোঁ আৰু ইফালে মই ভাত চাত খাই কেনে ধুনীয়াকৈ খাই বহিলোঁ মানে জুইৰ ওচৰত তামোল খাই আছোঁ দেখিছেনে তামোল নহ'লে মানে মোৰ নহয়েই আৰু তামোল দেখিলে মানে থাকিবই নোৱাৰোঁ মই খাবই লাগিব তেনেকুৱা আৰু তো এইফালে জুই চুই বহালোঁ জুই চুই পোৱালোঁ ইফালে আকৌ মানে বস্তুবোৰ সামৰিলোঁ ধুনীয়াকৈ মোৰ কথা কওঁতে অকণমান বাৰু হেৰি হৈ আছে দাই দুখ নধৰিব আৰু তো এইফালে আৰু বক্সটো বজিও আছে এইফালে ইমান ধুনীয়াকৈ বাইদেউহঁতৰ নাচিব চাগে অকণমান মানে সিহঁতে নাচিছে মই বাৰু নাচিব নাজানো সেইকাৰণে নাচা নাই জুইৰ ওচৰতে বহি আছোঁ ঠাণ্ডা লাগি থকাৰ কাৰণে জুই পুৱাই আছোঁ মই বহুত বেছি ভাল লাগিল আৰু সকলোকে ধন্যবাদ দিলোঁ আমি একেলগে এসাঁজ খোৱাৰ কাৰণে ঘৰৰ মানুহখিনিক বহুত বেছি ভাল লাগিল লগে ভাগে ধুনীয়াকৈ কৰিলোঁ ধৰিলোঁ খালোঁ তো পুৰণা বছৰটো গ'ল নতুন বছৰটো আহিবৰ হ'ল আৰু সকলোৱে ভালে কুশলে থাকে যেন তাৰে কামনা কৰিলোঁ তো মোৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ইফালে বাইদেউহঁতে এতিয়া নাচিব দে কথা পাতি আছে তই নাচ মই নাচ এনেকৈ কৰি আছে মই মানে জুইৰ ওচৰৰ পৰা উঠিব পৰা নাই বহি আছোঁ
তো আশা কৰিছোঁ মোৰ ভিডিঅ' চাই ভাল পালে আৰু যদি নতুন হয় মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো বা ফেচবুক প্ৰফাইলটো ধুনীয়াকৈ ফ'ল' কৰি দিব। তো আগলৈ এনেকৈ ভিডিঅ' দি থাকিম আৰু আপোনালোকে চাই থাকিব। ভিডিঅ'বোৰ ভাল লাগে নে বেয়া লাগে সেইবোৰ কমেণ্ট কৰি জনাব। আৰু এইফালে চাওকচোন বাইদেউহঁতে ধুনীয়াকৈ নাচি আছে দেই। মোৰ মানে লাজ লাগে সেইকাৰণে মই নাচা নাই। তো আজি কাৰণে এইখিনিয়ে, টাটা।